যে হলেও কিবা এটা বন্ধ দে ৰাতিপুৱা নেনা আৰু মই ফুৰি আহিলোঁ এতিয়া নাস্তা বনাওঁ নেনাৰো স্কুল আছে আজি বনাম ঘুগুনি আৰু ৰুটি মটৰৰ লগত আলু পিয়াজ কেঁচা জলকীয়া গোটেইখিনি মিক্স কৰি দিছোঁ সজাই কিনে বনাম নিমখ হালধিৰ গুড়া আৰু জিৰাৰ গুড়াও দিছোঁ কুকাৰত চিটি মাৰি দিম এনেকৈ খাই ভাল লাগে আৰু নাভাজো ৰাতিপুৱা সোনকালে উঠি খোজ কাঢ়িব গ'লে ভাল লাগে দিনটোৰ কাৰণে পুৰা ফ্ৰেছ লাগে আৰু খোজ কঢ়া অভ্যাসটো ভালেই ৰাতিপুৱা উঠি কিন্তু কেতিয়াবা ইমান এলাহ লাগে উঠিবই মন নাযায় এতিয়া ঘুগুনি আৰু ৰুটি হৈ গ'ল এনেকৈ খাব দিওঁ নাস্তা কৰি আছো ৰুটি ঘুগুনি নেনা স্কুল গ'ল আৰু এতিয়া মই মোৰ কামত লাগি গৈছোঁ কাপোৰ আছিলে কেইটামান কাপোৰো ধুই লওঁ ফাৰ্ষ্ট কাম কাপোৰেই ধুই লৈছোঁ আজিকালি দিন সৰু কাপোৰ দেৰিকৈ ধুলেও নুশুকায় আৰু আমাৰ এই পিছফালে পূৰা ৰ'দ পৰি থাকে আৰু আমাৰ টিকলি পূৰা ছাগলীৰ লগত খেলি আছে ছাগলীৰ লগত ধুনীয়াকৈ খেলি থাকে তাই আমাৰ এইফালে পানী আহে 10টাৰ পৰা 11টা বজালৈকে পানী মই বাল্টিঙত দি ভৰাই আছোঁ ৰাস্তাত মাৰি দিম পূৰা ধূলি হয় আজিকালি ঠাণ্ডা দিন বাৰাণ্ডাটো অলপ মাৰি দিছোঁ আৰু চোতালতো মাৰি দিম এইফালে বাবা বহি পেপাৰ পঢ়ি আছে আৰু মোৰ কেমেৰা ধৰাটো উল্টা হৈছে আৰু আমাৰ টিকলি পাতত হাতত পাত একটুকুৰ লৈ কিনে একদম ছাগলীক খেদি আছে দিনটো যদি ছাগলীৰ লগত থৈ দিওঁ একদম ছাগলীৰ লগতেই খেলি থাকিব আজি বনাম চেৱৈৰ এটা ৰেচিপি চেৱৈৰ উপমা ব্ৰইলাৰ 5 টুকুৰ লৈছোঁ ব্ৰইলাৰখিনি উহাই ল'ম আৰু নিমখ দি লৈছোঁ আৰু এক পেকেট চেৱৈ লৈছোঁ চেৱৈখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম চেৱৈখিনি ভাজা হৈ গ'ল এতিয়া ভাজিখিনি বহাই দিম আৰু কেৰাহী গৰম হোৱাত ৰিফাইন তেল দিছোঁ তেল বেছি দিয়া নাই কমকৈ দিছোঁ আৰু পিঁয়াজ কেঁচা জলকীয়া গাজৰ এনেকৈ কাটি লৈছিলোঁ সৰুকৈ আৰু ব্ৰইলাৰখিনিও এৰাই দিম গোটেইখিনি দি অলপ লৰাই লৈছোঁ লৰাই আৰু এতিয়া জিৰাৰ গুড়া হালধিৰ গুড়া নিমখ আৰু অলপ জালুকৰ গুড়াও দিছোঁ দি অলপ সময় ভাজি ল'ম চেৱৈ এনেদৰে বনাই খাবচোন বহুত টেষ্টি হয় আৰু সৰু ল'ৰা ছোৱালীক টিফিনত দিবও ভাল হয় কেতিয়াবা মই নেনাক দিওঁ টিফিনত সদায় নহয় আৰু আমাৰ সৰু টিকলিটোও খাই ভাল পায় তাই বেছি মিঠা খাই ভাল নাপায় এনে নিমখীয়া ভাল পায় চাওমিন হওক মেগী হওক বা এনেকৈ চেৱৈৰ উপমা বনাই দিলে আৰু কিছুমানে যদি চেৱৈ মিঠা খাই ভাল নাপায় এনেকৈ বনাই খাবচোন মাংস নিদিলেও হয় নিৰামিষে দিও বনাব পাৰে গাজৰ বিট চিট থাকিলে খাই ভাল লাগে মাংসখিনি ভাজা হৈ গ'ল এতিয়া চেৱৈখিনি দি গোটেই মিক্স কৰি ল'ম মিক্স কৰি কিনে জোখমতে পানী দিম আৰু বেছি পানী দিলেও কি হয় পূৰা সিজি যায় সেইকাৰণে জোখমতে দিব লাগে এতিয়া এটা হৈ থাকে আৰু এটা হ'লে খায়ো ভাল লাগে পানীখিনি শুকাই গ'ল এতিয়া অলপ লৰাই দিছোঁ আৰু ঠাণ্ডা হ'লে ধুনীয়া এটা হ'ব এতিয়া গৰমে বুলি অলপমান তেলতেলীয়া নিচিনা হৈ আছে আৰু ধনিয়া পাত দিছোঁ ধনিয়া পাতটো দিলে ভাল লাগে গোন্ধটো ভাল লাগে এয়া আমাৰ চেৱৈৰ উপমা হৈ গ'ল কি খাইছা Haydi.
চাহ তাহ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া ৰাতিপুৱা বাচন ধুই শুকাই থৈছিলোঁ ৰ'দত। এতিয়া আনি ৰেগত থৈ দিছোঁ। আমাৰ পিছফালে পূৰা ৰ'দ পৰি থাকে, সেইকাৰণে বাচন শুকোৱা এটা চাং বনাই দিছোঁ। আকৌ এতিয়া চাহ খোৱা প্লেট কাপ সেইকেইটা আকৌ ৰ'দত দিছোঁ। আৰু বাবা ৰুমৰ ফুলদানিকেইটা ইমান লেতেৰা হৈছিলে, ধূলি নিচিনা হৈ আছিলে ৰাস্তা কিনাৰত, সেইকাৰণে পূৰা ধূলি হৈ থাকে আৰু ঠাণ্ডা দিনটো ধূলি বেছি। ফুলদানিকেইটাও ধুই দিলোঁ, পূৰা ৰ'দ দিছে আজি। আৰু দুপৰীয়া বনাম আজি চিম ভাজি, আলু বিলাহী এনেকৈ দিলে ভাল লাগে খাই। এনেকৈ কুটি লৈছোঁ। এফালে বহাই দিছোঁ চিম ভাজি আৰু এফালে বহাই দিছোঁ লাও আৰু মাছ। নেইনা স্কুলৰ পৰা আহি গ'ল আৰু আব্বাকে কাপোৰ খুলি দি আছে মই ভাত চব্জি বনোৱাৰ কাৰণে। আৰু আজি স্কুলৰ পৰা আহোঁতে চান পাপৰি আৰু পপকৰ্ণ আব্বা স্কুলৰ পৰা কি আনি দিছে তোমাক? ভাজি, গাজৰ চাটনি, অমিতা, ইমান ধুনীয়াকৈ বনাইছা মানে